আজি তেন্তে ওলাইছোঁ শিৱসাগৰলৈ বুলি আমাৰ শিৱসাগৰ শিৱদৌল চাবলৈ যাওঁ কিয়নো আজি মহাশিৱৰাত্ৰি গতিকে বিশেষ দিনটোত মই কেতিয়াও যোৱা নাছিলোঁ কিন্তু আগতে শিৱদৌললৈ মানে শিৱদৌল ঘূৰিব গৈছোঁ কিন্তু আজিৰ এই দিনটোত মানে মহাশিৱৰাত্ৰি বা শিৱৰাত্ৰি বুলি মই তালৈ কেতিয়াও শিৱ বাবাক দৰ্শন কৰিবলৈ যোৱা নাই কিন্তু আজি প্ৰথমবাৰ ওলাই আছোঁ খুব এক্সাইটেড ভাল লাগি আছে তো ভাবিছোঁ আপোনালোককো লৈ যাওঁ লগত তো কথা হ'ল আজি এই শিৱৰাত্ৰি হয় কি এনে থুলমূলকৈ কেইটামান কথা জানো বা শুনিছোঁ সেইকেইটা কথা মই ক'ব বিচাৰিছোঁ আপোনালোকৰ আগত যেনে এতিয়া প্ৰথমটো মান্যতা হ'ল এতিয়া আমাৰ যেনেকৈ শিৱজীয়ে প্ৰথমবাৰ মানে যেতিয়া আমাৰ জ্যোতিৰ্লিংগ ৰূপ ধাৰণ কৰিছিলে তেতিয়া বিষ্ণুজী আৰু ব্ৰহ্মাজীয়ে সেইদিনাখন সেই লিংগটো পূজা কৰে আৰু সেইবাবে সেই দিনটোত তেখেতসকলে ক'লে যে আজিৰ এই দিনটো বা আজিৰ এই তিথিটো শিৱৰাত্ৰি নামেৰে জনাজাত হওক তো আৰু সেইদিন ধৰি শিৱৰাত্ৰি বুলি মানুহে এই আজিৰ দিনটোত মানে পালন কৰি আহিছে বাকী আৰু আছে বহুত ধৰণৰ মান্যতা আছে বা বহুত ধৰণৰ কথা আছে শুনিবলৈ পাওঁ আমি বহুতে বহুত ধৰণে কয় যেনেকৈ আমাৰ গংগাজীয়ে যেতিয়া পৃথিৱীলৈ প্ৰথমবাৰ আহিছিলে তেতিয়া শিৱজীয়ে তেওঁৰ মূৰত লৈ তাৰপিছত পৃথিৱীক এৰি দিলে বা প্ৰথম যেতিয়া সাগৰ মন্থন কৰিছিলে তেতিয়া অমৃতৰ আগত বিষ এখিনি ওলাই যে নীলকণ্ঠ নাম পাইছিলে তেওঁ তেতিয়া সেই বিষখিনি খাই দিওঁতে সেই যিটো মানে চেলিব্ৰেশ্যন হ'ল নীলকণ্ঠ মানে তেতিয়া তেওঁ নামো পালে আৰু সেইকাৰণে সেই দিনটো শিৱৰাত্ৰি বুলি মানুহে কয় আৰু তো বাকী তেওঁৰ আৰু এটা কথা খুব শুনি থাকোঁ সেইটো হ'ল যে আজিৰ দিনটোতে শিৱজীয়ে পাৰ্বতীজীয়ে বিবাহ পাশত আবদ্ধ হৈছিল বা তেওঁলোকৰ আজি প্ৰথম দিন বুলি সেইসকলে সেইকাৰণে মানুহবিলাকে কিছুমান ঠাইত মানে সেই বুলিও উদযাপন কৰে কিন্তু আমি যিমানখিনিলৈকে জানো বা শুনিছোঁ শিৱ পুৰাণৰ মতে সেই শিৱলিংগটো একচুৱেলি ৰূপ ধাৰণ কৰাৰ বাবে শিৱজীয়ে কি বুলি কয় ব্ৰহ্মাজী আৰু বিষ্ণুজীয়ে পূজা এটা দিয়ে মানে আৰু সেইকাৰণে মহাশিৱৰাত্ৰি হয় বুলি আমি গম পাওঁ তো বাকী যদি কোনোবাই ইয়াতকৈ ভালদৰে কিবা জানে তো ক'ব পাৰে তো এইটো নহয় যে মই কোৱাতেই চিৰসত্য কথা বুলি জাষ্ট এইখন হ'ল আমাৰ হুলুংপাৰা গিবন যিখন গিবন অভয়াৰণ্য যোৰহাটৰ মৰিয়নিত আছে মানে এইখন পাৰ হৈ যাবলগীয়া হৈছে আমি ইয়াত নানান ধৰণৰ বান্দৰ বা এনেকুৱা গিবন হাতী তেনেকুৱা বহুত ধৰণৰ জীৱ জন্তু ইয়াত পোৱা যায় কেতিয়াবা আহিব লাগিব ইয়াত ঘূৰিবলৈ বাৰু ভিতৰত গৈ কেতিয়াবা দেখুৱাম কিন্তু এতিয়া এইবিলাকৰ কিন্তু অৱস্থা একদমেই বেয়া আমাৰ এতিয়া এই গৈ থকা ৰাস্তাটোতে আহি পেলাই সন্ধিয়া সময়ত বান্দৰবিলাক বা হাতীবিলাকো ৰৈ থাকে তো সন্ধিয়া সময়ত অহা যোৱা কৰা মানুহবিলাকে কোনোবাই কল বা কিবা যদি মানে ফল মূল লৈ আনে তো তেওঁলোকে দি থৈ যায় খুবেই বেয়া অৱস্থা ইয়াৰ ভিতৰত গৈ কেতিয়াবা ভিডিঅ' এটা বনাব লাগিব চাব লাগিব ঠাইবিলাক মই একচুৱেলি আজিলৈকে গিবনৰ ভিতৰত সোমোৱা নাই আৰু এইখনে হ'ল আমাৰ এই গিবন অভয়াৰণ্যৰ মুখ্য দুৱাৰখন এইফালেদি এণ্ট্ৰি কৰোঁ বা কৰে মানুহে এইখন চাওক প্ৰায় মানে নামটোহে গিবন হৈ আছে ভিতৰত আৰু এইবিলাকে জীৱ জন্তুবিলাকে খাব চাব নাপায় আজিকালি অৱস্থা বেয়া এওঁলোকৰ বা চুইটৰ দোকান কি হ'লা ভাঙৰ লাৰু নেকি কৃষ্ণ দেই এইবিলাকৰ পৰা আঁতৰতে থাকিম আৰু মানুহ যে হৈছে সঁচাকৈ দেই অকৰা মকৰা ভিৰ হৈছে ন ফাইনেলি আহি পালোহি দেই এইফালে আনন্দ মেলা হৈ আছে বাকী আৰু সৰু ল'ৰা ছোৱালী ফূৰ্তি কৰি আছে তাক এনে চাই ল'ব পাৰি